নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ব্লগটোত মই এডোখৰ ভইচ অভাৰ দিবলগীয়া হ'ল কাৰণ গাড়ীত গান লাগি আছিলে কপিৰাইট আহিব পাৰে কাৰণে মই ভইচ অভাৰ দিছোঁ আৰু লগতে মা আৰু সেয়া অনিল দা আৰু আমি গৈ আছোঁ এফালে ক'ত গৈ আছোঁ ভিডিঅ'টো একদম লাষ্টলৈকে চালে গম পাব মোৰ লগত কণ্টিনিউ কৰিব প্লিজ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফাইনেলি আহি পালোহি মামা ঘৰ আৰু মোৰ মামা ঘৰ হৈছে বেটিয়নিত গোলাঘাটৰ আৰু এয়া মামা ঘৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিছোঁ গাঁৱৰ পৰিৱেশ হয় বিৰাট ভাল লাগে মোৰ আৰু মামা ঘৰটো সকলোৰে ফেভৰেট প্লেচ হয় নে নহয় ক'বচোন মোক কমেণ্ট কৰিব এই গেলা হোৱা নাই ধুনীয়া লাগিছে কি 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 বনাইছে এতিয়া মই ভাল পাওঁ কাৰণ নিমখীয়া পিঠা এয়া মোৰ মামী দেই পলি মামী পলাইছে এজনী ভণ্টি জুবলি লাইটটো দে আন্ধাৰ হৈছে অঁ আৰু এয়া হৈছে মোৰ ডাঙৰ মামী আৰু ডাঙৰ মামীয়ে অকণমান কেমেৰাত চাবলৈ লাজ কৰিছে মই কৈছোঁ একো নাই দিয়ক অকণমান চাই দিয়ক আৰু মামীয়ে বনাই আছে পাৰ মাংস আৰু পাৰ মাংস জুইত বনোৱা কিমান টেষ্টি হ'ব মানে দেখিয়ে লোভ লাগিছে মোৰ আৰু এয়া চাওকচোন জুইশালখন ইমান ধুনীয়া লাগিছে আজিকালিতো এনেকুৱা দেখিবলৈ পোৱা নাযায় নহয়নে সেইকাৰণেও মই ভিডিঅ' কৰি থৈ দিছোঁ ইউটিউবত আপলোড কৰিলে মেমৰি হিচাপেও থাকি যাব সদায় কাৰণে আৰু এয়া মাংস কালাৰো কি ধুনীয়া হৈছে বনাইছিলে কিন্তু এয়া দেখিছেনে এইবোৰ মানে ভণ্টি আহি পিনি আৰু বাবলি ককুলি আহি লৈছে চাহ মানে ভাগ বিচাৰি পিনি কি হাঁহি একদম মানে ঘৰলৈ আহি হাঁহি দেখো আৰু এইজনী হৈছে মোৰ সৰু মামাৰ ছোৱালী তাইৰ নামটো হৈছে বাবলি আৰু এয়া ডাঙৰে হ'ল এইবাৰ মেট্ৰিক দিছে আৰু তাকে অকণমান ধেমালি কৰি আছোঁ তাইৰ লগত কি ব্লগত ওলাব ধুনীয়া হৈ ল'ব লাগে এতিয়া ধুনীয়া লাগি আছে এই আমাৰ সৰু মামী আমাৰ মাষ্টৰনী অঁ নাই নিদো অনিল আৰু মামী এগৰাকীয়ে পিঠাগুড়ি খুন্দি আছিলে আপোনালোকক সেয়াও দেখাই দিছোঁ কাৰণ গাঁৱলৈ আহিলেহে বিহু বিহু বুলি মানে অনুভৱ কৰা যায় আৰু কপৌ ফুলো ফুলি আছে ইমান ধুনীয়া লাগিছে নহয়নে মামা ঘৰলৈ গৈ মানে একদম ইফালৰ পৰা সিফালে একদম পিটপিটাই ফুৰিছোঁ বুলিয়ে ক'ব লাগিব আহি পালোহি সৰু মামাৰ ওচৰত আৰু সৰু মামাক দেখিলোঁ যে সি মাছ ধৰি আছে তাকে বুলি অকণমান ভিডিঅ' কৰি থওঁ আৰু সি মাছ ধৰাত একদম এক্সপাৰ্ট জাল মাৰিটো ধৰিব পাৰে লগতে হাতেৰে খেপিয়াইও বোকা ফালিও সি মাছ ধৰিব পাৰে একদম বেলেগ টেলেণ্ট আছে একদম মাছ ধৰাত তাৰ আৰু সি এনেকৈ মাছ ধৰি ধৰি পাৰলৈ দলিয়াই আছে ঔটেঙা গছৰ ওচৰত বোলে ভূত থাকে বুলি কয় আৰু এহেঁতি দুজনীয়ে মোক ভূতে পাবলৈ লৈ আনিছে মোৰ দুপৰীয়াখন জান চাবলৈ আহিলোঁ কিন্তু জানত একদমেই এক চিকুটো পানী নাই উপায় নাই আৰু শুকাই আছে বৰষুণ হ'লেহে বহাগত যদি আৰু ধুনীয়া হৈ যায় সকলোবোৰ আৰু এহেঁতি মানে অকণমান খাতৰকা খিলাৰি কৰি আছে ইয়াত মই কিন্তু নাযাওঁ নাই ৰিক্স ল'ব প্লিজ নোৱাৰি আৰু ভণ্টিহঁত যোৱা দেখি মোৰ যাবলৈ মন গ'ল আৰু ময়ো চেণ্ডেল খুলি একদম যাবলৈ ৰেডি আৰু বহুত বছৰৰ পিছত এইবোৰ কৰিছোঁ সেইকাৰণেও মানে মনটোও ভাল লাগিছে একদম ল'ৰালি কাল ঘূৰি অহাৰ লেখীয়াও অনুভৱ হৈছে আৰু এই সৰু মামাৰ ছোৱালীজনী অলপ উৎপতীয়া তাই মোক এডাল জোকাৰি পিনি অলপ ভয় খুৱাই আছে ঢলাশনিয়ে ক্ৰছ কৰি আহিলোঁ এয়া কি চাটনি মামি কি চাটনি মানিমুনি আচাৰ তাৰপৰা এয়া পাৰ মাংস ভাত আলু ভাজি মাছে জিকাই আৰু দালিত কি মধুসোলেং মিক্স দালি খোৱা মানুহে খালে এতিয়া আমি খাই লওঁ মামাৰ ঘৰলৈ অহাৰ মেইন কাৰণটো হৈছে পিঠা আনিবলৈ আহিছোঁ এয়া খুন্দা পিঠা পকা মিঠৈ বগা পিঠা তিলৰ গুড় দিয়া আৰু নাৰিকল আৰু চেনি তাৰপৰা এয়া পিঠাগুড়ি দি পঠিয়াইছে নিমখীয়া পিঠা বনাবলৈ তাৰপৰা এয়া হৈছে বৰা চাউল কোমল চাউল চিৰা একদম আৰু বিহুৰ কাৰণে হৈ গ'ল আমি একো নকৰিলেও হ'ব আৰু মামা ঘৰ আহি থাকোঁতে গোলাঘাট DTC অফিচৰ পৰা মোৰ পাৰ্চেল এটা লৈ ল'লোঁ আৰু পাৰ্চেলটো আহিছে ইনষ্টাগ্ৰামৰ এখন ষ্ট'ৰৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ ৰিভা এথনিক ষ্ট'ৰ আৰু মই আপোনালোকক আনবক্সিং কৰি দেখুৱাইছোঁ কাৰণ কাপোৰ এযোৰ মই অৰ্ডাৰ কৰিছিলোঁ বিহুৰ কাৰণে আৰু এই কাপোৰযোৰ বিৰাট ধুনীয়া যেনেকুৱা ফটোত আছিলে একদম তেনেকুৱাই হয় আৰু লগতে কাপোৰৰ কোৱালিটিও বহুত ধুনীয়া হয় আপোনালোকে তাৰ পৰা বজাৰ কৰিব পাৰে বিহু বুলি উপহাৰ দিব পাৰে নিজক আপোনজনক আৰু এয়া চাওকচোন কাপোৰযোৰ ইমান ধুনীয়া হয় গাত লৈ দেখুৱাইছোঁ আপোনালোকক
সকলোকে বাই বাই দি ঘৰলৈ উভতি আহি আছিলোঁ আৰু এয়া ঘৰলৈ আহি থাকোঁতে দেখিলোঁ ঈদৰ কাৰণে ইমান ধুনীয়াকৈ সজাইছে আৰু সকলোকে দেৰিকৈ হ'লেও ঈদ মুবাৰক জনাইছোঁ আৰু পথাৰৰ দুখনমান ফটো মাৰিছিলোঁ তাকে শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ মাজত আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভালেই থাকক সুস্থ থাকক লাভ ইউ অল ষ্টে টিউন অন্য এটা ব্লগত আকৌ লগ পাই আছোঁ বাই বাই